মোৰ সমষ্টিৰ যিটো ব্ৰিজৰ কথা আপুনি কৈছে, এই ব্ৰিজটো দুৰ্ভাগ্যবশতঃ এইটো কলাপছ হৈ গৈছে আৰু আজিৰ পৰা কেইবামাহ হ'ল। যেতিয়া ব্ৰিজটোৰ খুঁটিবিলাক বহি যায় আৰু ইমাৰ্জেঞ্চি ব্ৰিজটো বন্ধ কৰি ক্ল'জ কৰি দিয়ে, লগে লগে মই পিছদিনাখন আহিছোঁ, ডিচিৰ লগত কথা পাতিছোঁ, ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ, চিফ ইঞ্জিনিয়াৰৰ লগত কথা পাতিছোঁ। এক্সপাৰ্ট আহিছে, তেখেতসকলে এক্সামিন কৰি কৈছে, ছাৰ এইটো ব্ৰিজ যিকোনো সময়ত মানে কলাপছ হৈ যাব পাৰে, মানুহৰ লাইফ থ্ৰেট, সেইকাৰণে আমি এইটো বন্ধ কৰিব লগা হৈছে। মই লগে লগে কৈছোঁ, যুদ্ধকালীনভাৱে কাম কৰি মানুহৰ যাতায়াত আপোনালোকে সুচল কৰক, কাৰণ ৰাস্তা বন্ধ কৰি বেছিদিন ৰাখিব নোৱাৰে। তাৰপিছত তেখেতসকলে কাম চেংচন নোহোৱাকৈ, মই এজন ঠিকাদাৰ ফখৰ নাম, তেখেতক ক'লোঁ যে ডিপাৰ্টমেণ্টেৰ অনুমতি লৈ আপুনি অলপ এডভান্স কাম কৰি দিয়ক, খুঁটিকেইটা অলপ বল্ডাৰিং কৰি জিঅ' বেগ মাৰি এইটো অলপ ষ্টেবল কৰি দিয়ক, যাতে মানুহ চলাচল কৰিব পাৰে। তাৰপিছত তেখেতে মোৰ কথাত আশ্বস্ত হৈ কোনো কাম চেংচন নোহোৱা নাছিল। তাৰপিছতো প্ৰায় কোটি টকাৰ কাম তেখেতে তাতে কৰিছে। আপোনালোকেও দেখিছে, 1 মাহ জোৰা তেখেতে তাতে বল্ডাৰিং কৰি আছিল আৰু বিভাগৰ লগত মই জড়িত আছিলোঁ। এইখিনি কৰি মানুহৰ বাইক আৰু খোজকাঢ়ি অহা যোৱাৰ ব্যৱস্থা এটা কৰিছোঁ। ইয়াৰ পিছত যিহেতু 4 চকীয়া বাহনো চলিব লাগিব, নৱেম্বৰ মাহত আমাৰ বিধানসভা চলি আছিল, মই বিধানসভাত এই দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ হৈ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া পজিটিভ আশ্বাস দিছে। তাতো মই ক্ষান্ত নহৈ, আশ্বস্ত নহৈ মাননীয় মুখ্যমন্ত্ৰীক মই 27 নৱেম্বৰত লেটাৰ এখন লিখিছোঁ। তাতে মই ইনকুৱাৰী বিচাৰিছোঁ ব্ৰিজটোৰ, আৰু ব্ৰিজটো ৰেষ্ট'ৰ কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। লগে লগে তেখেতে চিফ ইঞ্জিনিয়াৰৰ ওচৰত ৰেফাৰ কৰিছে আৰু তাতে তেখেতে লিখিছে যে ব্ৰিজটো কিয় কলাপছ হ'ল এইটো ইনকুৱাৰী কৰিব লাগে আৰু ব্ৰিজটো ৰেষ্ট'ৰ কৰিব লাগে, চলাচলৰ ব্যৱস্থা কৰিব লাগে। মুখ্যমন্ত্ৰীৰ সেই মোৰ পত্ৰৰ ওপৰত ভিত্তি কৰি চিফ ইঞ্জিনিয়াৰে তেখেতসকলে এষ্টিমেট এটা বনাই ডিপাৰ্টমেণ্টত ছাবমিট কৰিছিল আৰু সেইটো মুখ্যমন্ত্ৰী অলৰেডি এপ্ৰুভ কৰিছে। এতিয়া কেইদিনৰ ভিতৰত টেণ্ডাৰ হ'ব, টেণ্ডাৰ হ'লে কাম আৰম্ভ হ'ব। কিন্তু কাম আৰম্ভ হ'লেও ডাঙৰ কাম বুলি কৈছে, কেইবা মাহ লাগিব, 2 মাহ লাগিব পাৰে, 3 মাহ লাগিব পাৰে, 1.5 মাহ লাগিব পাৰে। তো কাম আৰম্ভ হ'লেও বহুত টাইম লাগিব এইটো ঠিক হওঁতে, যিহেতু ব্ৰিজটো কলাপছ হৈ গ'ল। কিন্তু মই যিটো পইণ্ট ক'ব বিচাৰিছোঁ, দুৰ্ভাগ্য এই 12 বছৰীয়া ব্ৰিজ এটা কেনেকৈ বহি যায়, এইটো হ'ল মেটাৰ। এইটো এনকুৱাৰী কৰিব লাগে। মুখ্যমন্ত্ৰী মোক কৈছিলোঁ, তেখেতে এইটো গুৰুত্ব সহকাৰে লৈছে, মুখ্যমন্ত্ৰী এনকুৱাৰী দিছে। এইটো আপোনালোকেও মিডিয়াৰ বন্ধুসকলে হাইলাইট কৰক যে কিয় এটা 12 বছৰত এটা ইমান ডাঙৰ ব্ৰিজ, 100 কোটি টকাৰ ব্ৰিজ, 100 কোটি 70-80 কোটি টকাৰ ব্ৰিজ কিয় কলাপছ হ'ল। সৰ্বগড় বেকী নদীৰ ওপৰত 3টা ব্ৰিজ আছে, এটাৰ ওপৰত ডেইলি 20টা ট্ৰেইন চলে, সেইটো খুঁটি বহি নাযায়। আৰু এটা যিটো পুৰণি ব্ৰিজ আছে, আমাৰ জন্মৰ আগৰ পৰা সেইটো আছে, তাতো সেইটো পোষ্ট বহি যোৱা নাই। আৰু এটা নতুন ব্ৰিজ হৈছে, সেইটো ঠিক ঠাক আছে। কিন্তু আমাৰ কৰাৰকুৰ যিটো বেকী ব্ৰিজ, জনিয়া কলগাছিয়াৰ ৰাস্তাত, এইটো এই 12 বছৰত কিয় বহি গ'ল। এষ্টিমেটৰ লগত কিবা কম্প্ৰমাইজ কৰা হৈছিল নেকি, আৰু কাৰোবাৰ কিবা ভুল থাকিল নেকি, কাৰ ভুলৰ কাৰণে, কাৰ দুৰ্নীতিৰ কাৰণে, কাৰ কম্প্ৰমাইজৰ কাৰণে এই ব্ৰিজটো বহি গ'ল, এই মেটাৰটো কিন্তু ইনকুৱাৰী কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই লিখিছোঁ যে মেটাৰটো ইনকুৱাৰী কৰিব লাগে আৰু ব্ৰিজটো অতি সোনকালে সুচল কৰিব লাগে। মই মুখ্যমন্ত্ৰীক ধন্যবাদ দিম যে তেখেতে লগে লগে গুৰুত্ব সহকাৰে ৰেছপন্স দিছে আৰু সেই হিচাপে কামটো অগ্ৰগতি হৈ আছে। এইটো এতিয়া বেলেগ সমষ্টিৰ বিধায়কে যদি আহি মানে বেলেগৰ মানে কি পিঠা গুড়া দি যদি বিহু পাতিব খোজে, মই আৰু কি ক'ম। মোৰে বন্ধু মানুহ, মই বেয়াকৈ একো নকওঁ, বেয়া কথা কোৱাৰ মোৰ অভ্যাসো নাই। এতিয়া বেলেগৰ পিঠাই দি যদি, বেলেগৰ লাৰুৱে দি যদি বিহু পাতিব খুজিছে, ভাল কথা।